হেল্ল' গাইজ সকলোকে স্বাগতম জনালোঁ। বহুত দিনেই হ'ল ব্লগ দিব পৰা নাছিলোঁ। আজি মানে ব্লগটো মই একদিন দিব পৰা নাছিলোঁ, গা ভাল নাছিলে আৰু আজি মানে ভাবিলোঁ আকৌ এটা ব্লগ বোলো আৰম্ভ কৰি দিওঁ। এয়া আমাৰ আগফালৰ পথাৰখন, চবৰে ধান কাটি হ'লগৈ, চবৰে ধান কাটি হৈ গ'ল আৰু এইফালে অলপ ধান আছে আৰু এইফালে চবৰে অলপ কাটি হৈ গ'ল আৰু এইটো আমাৰ ঘৰ এইফালে আছে। এইটো মই অলপ এতিয়া 200 মিটাৰমান দূৰ আহিলোঁ আৰু আপোনালোকৰ ধান কাটি হ'লনে নাই জনাবলৈ নাপাহৰিব দেই। আপোনালোকেও জনাব ধান কাটি হ'লনে নাই। আৰু পথাৰ মাজত কেতিয়াবা এনেকৈ অকলশৰে খোজকাঢ়ি বহুত ভাল লাগে, হয়নে নহয়? আৰু মোৰ মানে এইকেইদিন চৰ্দি লাগি আছিলে, অলপ জ্বৰো হৈ আছিলে, সেইটো কাৰণে মানে মই ব্লগবোৰ বনাব পৰা নাই। ব্লগ বনাই যাম সদায় আৰু তোমালোকেও ছাপোৰ্ট কৰিব লাগিব। মানে পুৰাপুৰি পথাৰত ধান কটা কাম হৈয়ে গ'ল, চবৰে ধান কাটিও কিছুমানে মানে ইয়াতে পথাৰতে আজিকালি এইবোৰ ধান মৰণা মৰা যিটো মেচিন আহি গ'লতো, ট্ৰেক্টৰৰ পৰা যে কানেকশ্যন থাকে সেইটোতে বহুতে কৰি দিলে, কিন্তু লাভ হয়। কিন্তু ধানটো অকণমান মানে ভালকৈ আঠুৱা চাঠুৱা পাৰি নল'লে অলপ ধানটো লোকচান হৈ যায়, তথাপিও কিন্তু আৰাম হয়। ধান ভৰিয়ে মৰা বা গৰু আজিকালি পাবলেই নাইকিয়া হৈছেগৈ। এয়া চাওক, আৰু চবফালে মানে কিছুমান নীতি নিয়ম মানে লাগে, চবফালে লাভ হ'ব লাগে। তেতিয়া আপোনালোকে মোৰ মাতটো ধৰিব পাৰিছে চাগে, মানে জ্বৰ হ'ল, পিল খাইহে ভাল আছে। জ্বৰ আৰু চৰ্দি আৰু পিল নোখোৱালৈকে মোৰ জ্বৰটো বৰ বেছিকৈ ভাল নহয়, বৰ দেৰিকৈ ভাল হয়। সেইটো কাৰণে মই অলপ পিল চিল খাই মেলি জ্বৰটো ভাল কৰিলোঁ। মই ইউটিউবত ভিডিঅ' দিয়া বহুত আগৰ পৰাই ইউটিউবত ভিডিঅ' দি আছিলোঁ, কিন্তু মানে সেই যিটো ইউটিউব চেনেল আছিলে, সেই ইউটিউব চেনেলটো মানে মোৰ হাত মানে কণ্ট্ৰলত নাই। ইমেইলো খেলি মেলিৰ কাৰণে ডিলিট হ'ল, আৰু আগত এটা দিছিলোঁ সেইটোও খেলি মেলি, সেইটো মানে এনেই দৌৰা ভিডিঅ' দিছিলোঁ, ব্লগ দিয়া নাছিলোঁ। আৰু এতিয়াৰ পৰা এইবোৰ ব্লগ দি যাম আৰু তোমালোকেও ভিডিঅ'সমূহ চাবা আৰু ছাবস্ক্ৰাইব কৰি দিবা।